ओ भाई डायरेक्ट भीतर नहीं बोले एकदम ग्राउंड फ्लोर तेल मैं भरा दियो লাগিব क्या है मो घर লাগি লইছে লেখান তেল ভর দিলে একদম গরম তাতে বহুত গরম ইয়াত আহি পুরা একদম ঠান্ডা ओके हे गाइस गुड मर्निंग नमस्कार जनाइछु आजिर उइनो एटा भिडियो लय माने रातिपुवा एकदम पूरा सलागति पिन्धि आरो इफाले बाइक साइक उलाय माने जाबोलै ओलालु आरो खलमारলৈকে कारण जेहेतु आमार बाइदो कलकातात আছে न तो ताई আজি घर आहि আছে आरो म खलमारলৈকে লব যাব দিছে মানে তাই 7টা 8টা মানত মানে গলপাৰা ষ্টেচন আহি পাব আৰু তাৰ পৰা মানে খলমাৰলৈকে আহিব ইতিয়া মোক তালৈকে যেহেতু লব যাব দিছে কি মই ওলালো আৰু এতিয়া আপোনালোকে ভিডিওটো শেষৰলৈকে চাই থাকিব খলমাৰলৈকে আহি পালো আৰু ইফালে বাইদেউ আহি পালে হাৱা বাতাসে তো এতিয়া মানে পেহা ইয়াৰলৈকে আহিছে আৰু বাইক লগ ধৰিবা তো এতিয়া ঘৰত যাই ডাইৰেক্ট লগ পাম আৰু তো ইফালে তাৰ তুৰলি বেকো আছে কিন্তু কেনেকা লৈ যাম কিটাই ভাবি নাপাইছো মই বাইকৰ লগত আহিলো এতিয়া ঘৰ আহি পালো আৰু আহিয়ে ডাইৰেক্ট ইফালে চাওক মায়ে কি ধুনীয়াকে চাহবিলাক ৰেডি কৰিছে আৰু এটা আমি খাম আৰু ডিউটিহঁতে পৰা আছে ইয়াতে চবে চাহ খাব ইফালে মাও আছে ইফালে বাইদেউ আৰম্ভ কৰিলে আহি পালে তো এতিয়া চাহটো খাম আহতে কেনেকৈ কষ্ট হৈছে নেকি তোৰ ন পুৰা ভিৰ মালদাৰ পৰা একদম খালি বিঞ্জাছত খুই আহিলে আৰু ইফালে মানে বাইয়ে জেনেৰেলতহে আহিছে না তাৰ কাৰণে কিন্তু তাতে প্ৰথমৰ পৰা ট্ৰেইনটো তাতে ষ্টাৰ্ট হয় কাৰণে ট্ৰেইনটো পায় আহোঁতে তাৰপিছত ওপৰত যোনটা উঠে সিটাৰ মানে ধুনীয়াকৈ পায় কিন্তু যোনটা নামাৰ চিট সিটাহে মানুহ বহুত বেছি ভিৰ হয় না সিটাইতো তাৰপিছত আহোঁতে বোলে আরেকজন লগ পাইছে মানে দুজনে আছে আৰু সিহঁতে তিনিজন অসমৰে আচ্ছা আমাৰ ইফালে পানী পৰি আছে বতৰকেইটা এনেকা তাতে পানী পৰিছে নে পৰা নাই একদম গৰম তাতে বহুত গৰম ইয়াত আহি পুৰা একদম ঠান্ডা ঠান্ডা না হেল্ল' ভাই তুমি তো শেষ চা কাপোৰ লাগে বোলে ইয়াক বিশালত যাওঁ মোক ইমান লগ ধৰে জানে না চ বোলে মই নাযাওঁ কৈছো তথাপি চ বোলে আৰু এতিয়া কি কয় তেল মই ভৰাই দিব লাগিব কিয় হয় মোক ঘৰ লাগি লগাইছে বোলে এখন তেল ভৰাই দিব লাগিব কি যে কাম গাইছ তো ডাইৰেক্ট বিশালত লগ পাইছো এতিয়া গাইছ বিশালটো আহি পালো এতিয়া যাওঁ ভিতৰত বাৰু এই কি লয় আপেল বলক ভিতৰত তাৰ চাইছে বিশালত আপেল পাই বোলে গাইছ আৰু চাওক না বহুত মানুহ বিচাৰিছে আজি আৰু মোৰ চেণ্ডেল জোৰটো কি পিন্ধি আছো মই হাৱেল চেণ্ডেল পিন্ধিছো না हाय भाईडो ये मेरे से नहीं होगा वो ये देख लड़की का बहुत अच्छे कपड़े हैं ले मान ठने ठने सोलर सोना से भाई गर्लफ्रेंड है तो ले ले नहीं है ना एकदम लरार माने इफाले আহিলো আৰু ये কি লয় সাংৰাজে নললে কিন্তু দিগদাৰ আছে ইমান দূৰ পৰাইছো লেনাই পাৰেগা দেখ ले ইমান ধুনীয়া আছে 300 টকা গাইস মোৰটো মানে লবা লাগা নাই জাস্ট ইয়াৰ বডিগাৰ্ড হৈ আইছো আৰু এটা কি লয় কিন্তু ইমান বিয়া চেন্ডেল পিন্ধি আছো মোক লাছে লাগিছে নিজকে মানে ঘৰৰ ভিডিও শুট কৰিছিল না ইয়াৰ লগত অলপ থেমালিকে তাৰপে আহোতে এনেকৈ পিন্ধি আনিলো কিন্তু গমে নাপালো তই টেনশন নলবি ভাই চা মই তো এটা পছন্দ কৰি দিছো না কি বিয়া কৈছ এটা বিয়াটা কি ক কি বিয়া লাগিছে তো এটা কালাৰ বিয়া মোৰ তো ভাল লাগিছে সেনেকা পেনটো মই পেনছো দিছ কিন্তু মোৰ সিম্পল আৰু পকেট চকে নাই अरे भाई मेरे को छापरी बोल दिया है मैं छापरी नहीं हो ओके गाइस इতিয়া আহি পালে একদম মানে সংসার ঝামেলা মানে এইবিলাক কাপলেটৰ ইফালে নাজানো ইয়ে কি লৈ আনছে তো বলক এতিয়া কোনফালে যায় ओ भाई बिस्कुट मसला मैगी भाई एक खिला दो ना ये वाला लो मजा लगेगा भाई बाप के नाम पे ले ले हाँ बाप के मेरे बाप नहीं है ना यहाँ देख थोड़ा अच्छा देखने के लिए कुछ ले लो क्या
क्या करते हैं ये তো গাইছ মানে বিশালৰ ঘূৰি ঘূৰি একোটো নাপালো হয় না তোৰ এটা বস্তু পছন্দ নহ'ল ইমান কাপোৰ আছে যে হা এসা মত কৰ হা মানে ইয়াৰ একো পছন্দই নহ'ল গম পা না তো এতিয়া লিফ্টত যাম আৰু এইফালে লিফ্টটো খোলা নাই 2 নম্বৰ ৰখি আছে আজি মানে সেকেন্ড টাইম বিশালৰ ৰেকৰ্ড উঠিম আগতে উঠছে না বিশালৰ এটা হাৰামি আছে আলা আহিছা ভাই ডাইরেক্ট ভিতৰত আহি পালে একদম গ্ৰাউণ্ড ফ্লোৰত কিন্তু লোৱাহে একো নহ'ল ওলাবি নেকি এতিয়া ওকে গাইছ মানে বিশাল মাৰ্কেটত বোলে তাৰ পচন্দই নহ'ল ইয়াৰ কাৰণে আৰু আমি কোন আহিলে ভিটোত চাই পেলে আৰু ইয়াতে যদি পচন্দ নহয় তোৰ এইটো ইয়াৰ দিটো মানে এইটো তাই ল'ম বুলি কৈছে কিন্তু লৈ না নলয় ল'বি না কাৰেক্ট ল'বি না তো আৰু এইফালে চাং না য়েছ ইমান কাপোৰ চাইছোঁ তথাপি মানে পচন্দৰ কাপোৰে নাপাওঁ নাজানো কোনটা পচন্দ লাগে ইয়াক ভাই তোৰ কাৰণে একটা ভাল ভাল কাপোৰ দেখিছা এইফালে এটা চাবি এইটো চা এইটো এইটো ল ইমান মজা কাপোৰ নহ'লে ভাবিজিৰ কাৰণে এইটো চাব পাৰা এইফালে চাটো এইফালে মানে কি কাম আৰু ঘূৰি ঘূৰি একদম ভাগৰ লাগিল তথাপি তাৰ পচন্দৰ কাপোৰে নাপালে নাই এতিয়া ইয়াৰ পৰা ওলাব লাগিব আৰু কি ভাই কি পচন্দ নহ'লে তো বাই বাই ইয়াৰ পৰা ওলাও আৰু মানে তাৰ পচন্দৰ কাপোৰে নাপালোঁ ইমান ডাঙৰ ডাঙৰ শ্বপিং মল দুটাত ঘূৰিলোঁ তথাপি মানে তাৰ পচন্দৰ কাপোৰে নাপালোঁ তো যিকি নহওক বাৰু ইয়াতে ধুনীয়াকৈ गन्नेर का जूस 12 ग्लास वाला पे खिलाएगा भाई ने है ना भाई खिलाएगा ना नहीं खिलाएगा ताई नुखाया बोले निजे निजे खावा लगे बार 12 ग्लास भाई ओनली कितना रुपया 20 रुपया ठीक है भाई पिला दो তো এটা খাইলো তাৰপিছত ক'ত যাওঁ নাজানো ওকে গাইছ মানে ইমান আমি গোৱালপাৰাৰ একটা আশা লৈ গৈছিলোঁ যে কিবা একটা চলালো মানে মই নলো এইটা লগৰ তাই ল'ব আৰু ইমান দুটা মল ঘূৰিলো আৰু তাৰপিছত বড়ো বাজাৰ গিলো তথাপি আমি তাৰ পচন্দৰ কাপোৰে নাপালো জানো না তাৰ কি পচন্দৰ কাপোৰ লাগে তোক হা তোক কেনেকুৱা ধৰণৰ লাগিছিল কচোন নাই কালাৰ পছন্দ নাছিল ভাই তাৰহ'লে কালাৰে পচন্দ নালাগিল তো সেনেকৈ খালী হাতে ঘূৰি আহিলোঁ আৰু আহোঁতে মানে চাৱাই লৈ আহিলোঁ আৰু ইয়াতে ধুনীয়াকৈ বনাম বুলি একদম মানে ৰেডি হয় না অঁ এতিয়া চাৱাইটো তাই লৈছে আৰু গাখীৰটো মই লৈছোঁ আৰু মানে মিলি মিলি এনেকৈ খাম বুলি ভাবিছোঁ আৰু তো এতিয়া ফটাফট বনাওঁ কিন্তু আগতে বনোৱা নাই তো এতিয়া মানে বনাম আৰু কেনেকৈ হয় নাজানো তো এতিয়া আপোনালোকে চাই থাকিব কেনেকৈ বনাওঁ ভাল হয় নে নহয় তো খোৱাৰ পিছত কৈ আছোঁ এতিয়া ৰেডি ন ৰেডি অঁ এক্সাইটেড না খাবৰ কাৰণে পানী অকণমান দি দিল এতিয়া গাখীৰ দিব লাগে নেকি তই আগতে বনাইছে নে বনোৱা নাই বনাইছে চাকু লাগে না আৰু এক মিনিট তো গাইছ মানে আমাৰ একদম পুৰা যোগাৰ পাতি ৰেডি এইফালে গাখীৰ টাইকি ধুনীয়াকৈ ফালি আছে হয় না তই গাখীৰ ফালিব জান তাৰপিছত ইয়াতে কিচমিচ অকণমান আনিছে আৰু ইয়াতে মানে চেনি দিব লাগে না অঁ তো এতিয়া ধুনীয়াকৈ বনাম আৰু নাজানো তাই কেনেকুৱা বনায় তাক মানে বনাব দিছোঁ আৰু এতিয়া চাই থাকিব আপোনালোকে যদি টেষ্টি নহয় না মায়েৰ দিম মায়েৰ আৰে ভাই কিয় কৰি হা ইয়াতে গাখীৰ আৰু কিচমিচ কি ধুনীয়াকৈ বইল হৈ গ'ল চাওক মানে আঠা আঠা টাইপৰ হৈ গ'ল না তাৰপিছত এতিয়া তাই চেৱাইটো দিবলৈ পূৰা ৰেডি কেনেকুৱা ভাল হ'ব না ভাই চব তোৰ ওপৰত ভৰসা হা দি নাই এনেকৈ অ' ভাঙাব লাগিব নেকি চাবি ভাই দাও আছে তো দাও দে তো भाई नया नया है क्या नहीं बचपन में किया था ना भाई बचपन में किया था क्या है चल इधर है আঠা গেলে বেয়া হৈ যাব নেকি না কেনেকৈ খাই এতিয়া আঠাতে খাই খাও অ' গাইছ চাওক না এইফালে আমাৰ প্ৰায় হৈ গৈছে
আৰু ইয়াতে বহুত কিবা কিবি দিব লাগিছিল কিন্তু আমাৰ বাজেট নিমিলিলে খেতি ল'ব কাৰণে তাৰ কাৰণে ল' বাজেটত মানে চিয়াই খাম আৰু আমি চিয়াইটো মানে হৈ গ'ল কিন্তু গাখীৰো কম হৈ গ'ল তাৰপিছত বস্তুটো আঠা হৈ গ'ল না মানে বইলটো বেছি হৈ গ'ল তো এতিয়া খাই চাওঁ ৰ'ব কেনেকুৱা লাগে বাতি উঠি যায় চানা হা গৰম ভালেই লাগিছে তো কিন্তু বস্তুটা বেছিকৈ গলি গৈছে গম পাই না ভাল লাগিছে পইচাটো কেনেকুৱা লাগে মজা কিন্তু আৰু ইয়াতে অকণমান বস্তু থাকিব লাগিছিল বাদাম বা কিবা কিচমিচটো আছে এনেকুৱা ধৰণৰ বস্তু থাকিব লাগিছিল না ইমান লাজ কৰিবলৈ মই খাইছোঁ ৰ'বা আকৌ ইমান ভাল লাগিছে তো গাইজ আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিম তো যদি ভাল লাগিলে প্লিজ কমেণ্ট এটা কৰিব আৰু ছাবস্ক্ৰাইব কৰিব লাইক কৰিব তো বাই বাই কালি আৰু এটা নতুন ভিডিঅ' আহিব আজিলৈ বাই বাই